সকলোবিলাকে গৰু ধুৱাব নি আছে আৰু আমাৰতো এতিয়া গৰু নায়েই। গুড মৰ্ণিং, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকৰ খবৰ বাৰু কেনেকুৱা? আশা কৰোঁ সকলো ভালে আছে আৰু যাৰ যাৰ বেয়া চলি আছে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাক যাতে আপোনালোকৰ ভাল হওক। আজি এতিয়া ৰাতিপুৱা উঠিলোঁ, কাৰণ এইকাৰণে উঠিলোঁ যে আজি গৰু বিহু, নহ'লে নুঠিলোঁ হয়। আৰু আমাৰ যে আপোনালোকক দেখিছিলোঁ এই সেইদিনাখনে নদীটো, ইয়াতে গাঁৱৰ সকলোবোৰ গৰুবিলাক ধোৱাব কাৰণে, আৰু তাতে আপোনালোকক দেখুৱাম আৰু পিছে চাই থাকোঁ আৰু দেৰি নকৰি। সকলোবিলাকে গৰু ধুৱাব নি আছে আৰু আমাৰতো এতিয়া গৰু নায়েই। গৰুবিলাক আনি আছে চাওক, এয়া চাওক এইবিলাক গৰুত হেৰি কোবোৱা হয়। আৰু চাওক কি আৰু হেৰি পৰিৱেশ, এয়া সকলোৱে গৰু আনিছে। এয়া চাওক কি মজা এটা পৰিৱেশ। আৰু এয়া সকলোৱে আমাৰ গাঁৱৰ সকলোবোৰ হেৰি ৰাইজে গৰু আনিছে। আৰু কি এটা ধুনীয়া হেৰি, আমিও আনিম, আমাৰ গৰু নাই, ছাগলীকে ধুৱাব লাগিব। আৰু আমি এয়া চাওক চাওক গৰুটো আৰু পুৰা একদম খুচুৰা গৰু আৰু খাতৰা। এই গণেশ, গৰুটো কেইবছৰ হ'ল? গৰুটো হা গৰুটো কেইবছৰ হ'ল? হা এই তোৰ কিমান বছৰ হ'লে? এই ইয়াৰ গৰুটো কিমান বছৰ? 10 বছৰ। ডাঙৰীটো সৰুটো কিমান হ'ল? 8 মাহ। এয়া চাওক 8 মাহ আৰু এয়া ইয়াৰ 8 বছৰমান হ'ল। ইয়াৰ 10 আৰু এয়া বুঢ়া আৰু এতিয়া। এই গৰুটো কেইবছৰ হ'ল? ইয়াকে মাতে নেদে, এই মাত নেদে। এই কেইবছৰ হ'ল গৰু? এই 10 বছৰ বুলি কৈছে। আমাৰ এইফালে গৰু এনেকৈ ধুৱায়, আপোনালোকৰ ফালে কেনেকৈ ধুৱায় প্লিজ কমেণ্ট এটা কৰি জনাব। ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাছিলোঁ, আৰু আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিম বুলি ভাবিলোঁ। আৰু আপোনালোকে ভিডিঅ'টি চাই যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি পিছে বাই বাই।